বানপানীৰ ফলত অংগনবাদী আৰু সাব চেণ্টাৰৰ সন্মুখত ইমান প্ৰকাণ্ড পুখুৰী এটা হৈ ৰ'ল আপোনালোকে চাওকচোন বানপানীৰ সাব চেণ্টাৰৰ লগতে আছে এটা অংগনবাদী আমার রাজবংশী ভাষাত কিন্তু বাসের তলিত খসর মসর চৰাই খসরা চৰাই খসরা মর্গান গীতি ভুলিয়া কিয় মুখ মছৰা মায়না মুখ মছৰা মানে পুখুৰী বনাইছে মুখ মছৰাই গৈ পাই আছ আৰু সেই এখন অংগনবাদী ধান জোখা পাল্লা তোমায় তোৰো আছে চাগিয়া আপাৰ জালা ধান জোখা পাল্লা এইটো বহুত ডাঙৰ পুখুৰী আছিলে তোমায় তোৰো আছে চাগিয়া আপাৰ জালা জোখা পাল্লা 8 মাহ মান এইটো চিঙিছিলে এবাৰ আছে চাগিয়া আপাৰ জালা দুফালে দুটা পুখুৰী আপাৰ জালা ইয়াত বাঁহ কাটি আছে অকমান যে দেখি আছে আমি থাকাতে তুমি কিয় চিন্তা কৰিছ মায় চিন্তা কৰিছ এইটো আমাৰ দাদী হৰে কাৰণে কৈ আছো কিন্তু আপিগিলা কৈ জকাই আছো ঠিক আছে সহজ অকলে ভাল লাগিব মোৰ লাফাহাক দলং দফং কাপিয়া নাখাইছ কিয়